ছোৱালীজনী আহোঁতে কান্দি কান্দি আহিছে তাৰমানে মানুহজনী মানে ভয়তে মানে এনেকৈ থাকে 3জনমান মানুহে ঠেলি ঠেলি আনিছে মোৰ ওচৰত মোৰ মানে মোৰ নিজৰে বুকখন মানে ধামকৈ গৈছে হা যেতিয়া মই মানে কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ এক্সেছ বাৰ্ছটো এইটো টাচ থেৰাপি হয় এক্সেছ বাৰ্ছটো মানে কি জানা এক্সেছ বাৰ্ছটো হৈছে তুমি যেতিয়া ল'বা নহয় তুমি যেনেকৈ আছা তুমি তাতকৈ মানে বেলেগ হৈ যাবা ভাল হৈ যাবা এইটো নহয় যে অকল মানুহ ডিপ্ৰেছনত থাকিলেহে এক্সেছ বাৰ্ছ ল'ব বেমাৰ থাকিলেহে এক্সেছ বাৰ্ছ শিকিব নৰ্মেল মানুহ এজনেও যদি এক্সেছ বাৰ্ছ শিকে বা এক্সেছ বাৰ্ছৰ ছেশ্যন লয় লাইফটো এলিভেট হৈ যাব মানে ওপৰলৈ গুচি যাব চিন্তাধাৰা ব্লকেজ চব খুলি যাব মানে এক্সেছ বাৰ্ছটো আচলতে মানে কেনেকুৱা মানুহে নে ল'ব পাৰে নে সকলোৱে ল'ব পাৰে চবেই ল'ব পাৰে আচ্ছা আৰু মানে এক্সেছ বাৰ্ছৰ মানে বেনিফিট কি আছে আচলতে এক্সেছ বাৰ্ছৰ বেনিফিট বহুত প্ৰথমতে হ'ল যে মই যে ক'লোঁ আমাৰ মূৰত ঢেৰ চিন্তাধাৰা জমা হৈ আছে সৰুৰ পৰা ডাঙৰ হৈছোঁ কোনোবাই কিবা এটা ক'লে কোনোবাই কিবা এটা ক'লে কিবা এটা দেখিলোঁ কিবা এটা কিছুমান মানুহ চাবাচোন এনেই এনজাইটি থাকে কি হৈছে বাইদেউ কিয় এনেকৈ আছে আপোনাৰ কিহৰ ভয় নাই কালি বহুত নিউজ চালোঁ যে আমুকটো নিউজ একদম চাই পেলাই মোৰ মানে হেৰি হৈ গ'ল এনেই নাৰ্ভাছ হৈ থাকে নিজৰ জীৱনটো ভাল মোবাইলটোত যে নিউজবিলাক চাই সেইটোৱে মানে এটা নাৰ্ভাছনেছ মোৰ লগতো যদি এনেকুৱা হৈ যায় তেতিয়া মোৰ ঘৰখনৰ কি হ'ব মোৰ ল'ৰা ছোৱালী কি হ'ব ইফালে মানুহজনীৰ জীৱনত একো নাইয়ে তেনেকুৱা চব নৰ্মেল কিন্তু সেই কথাবিলাক মূৰত সোমাই পেলাই এতিয়া যেতিয়া আপুনি ছেশ্যন এটা ল'ব অট'মেটিক সেই বস্তুবিলাক ডিলিট হৈ যাব যিবিলাক নালাগে যিখিনি বস্তু যিখিনি কথাই আপোনাক হেল্প কৰা নাই আগুৱাই যাবৰ কাৰণে সেইখিনি বাছ এটা ছেশ্যনতে মানে নাইকিয়া হৈ যায় যদি তেহসিন আখতাৰৰ পৰা শিকিব বিচাৰে মানুহে আপোনাক ডাইৰেক্ট ফোন কৰিলে মোৰ নম্বৰটো দি থৈ দিবা কল কৰিব তেতিয়া একদম মই দি থৈ দিম আৰু এইটো মানে কি জানা চবেই শিকিব লাগে চবকে প্ৰয়োজন মানসিক এক্সাৰসাইজ বুলি এক্সাৰসাইজ মানে একো এক্সাৰসাইজ কৰিব নালাগে যেতিয়া ছেশ্যনটো দিম জাষ্ট শুই থাকিলেই হ'ল মই দি থাকিম আৰু যোৱাক দিম তেওঁ জাষ্ট ৰেষ্ট ৰিলেক্স আৰু 1 ঘণ্টা যে ছেশ্যনটো দিম উঠাৰ পিছত মানে এগৰাকী নতুন মানুহ তুমি বিলিভ নকৰিবা সেইদিনা মই ঘৰলৈ যেতিয়া গৈছিলোঁ মানে লাহে লাহে এতিয়া শাহুহঁতেও গম পায় আগতে ভাবে কি কৰি আছে এনেকৈ ভাবে এতিয়া মানে মোক সেইদিনা মা আহিছে মোৰ ওচৰত এই বোৱাৰী এজনী মানুহ আছে এনেকুৱা 10 মাহমান হৈছে মানুহজনী মানে ভয়তে মানে এনেকৈ থাকে হাতকেইখন মানে বুকুৰ পৰা লৰচৰে কৰিব নোৱাৰা 3জনমান মানুহে ঠেলি ঠেলি আনিছে মোৰ ওচৰত ঠিক আছে কাৰণ তেওঁলোকে গম পাইছে যে কিবা এটা হয় তাৰমানে ছেশ্যনটো ল'লে তাৰপিছত মই বোলো হ'ব আনিবচোন চাওঁ মই দি চাওঁ কি হয় এনেকৈ ক'লোঁ তাৰপিছত দিলোঁ ছোৱালীজনী আহোঁতে কান্দি কান্দি আহিছে তাৰমানে বহুত ভয় সোমাইছে কিবা বস্তুৱে ধৰিলে চাগে তাইক একদম ভয়তে কান্দি কান্দি আহিছে নাহে মানে একদম ঠেলি হেঁচি মানে মোৰ ৰুমত সোমাইছে য'ত মই ছেশ্যন দিছোঁ তাৰপিছত শুই আছে মাজতে মানে ছেশ্যন দিয়া হাফ এন আৱাৰমান হৈছে হা মিচিককৈ হাঁহিছে আৰু মানে গোটেই গাঁৱৰ মানুহ মানে ছাইডত থিয় হৈ আছে মানে কিবা এটা হৈ আছে এই গাঁৱৰ মানুহ একো ক'ব নোৱাৰোঁ থাকক চাই আছে কৈছে হাঁহিছে মই বোলো একো নাই হাঁহক তাৰপিছত ছেশ্যন দি মেলি তাই মানে কাকো চিনি নাপায় ঘৰৰ পৰা নিজে নিজে পলাই যায় নিজৰ ল'ৰা ছোৱালীক চিনি নাপায় আৰু খোৱা লোৱা নকৰে ভয় খাই থাকে কথা চথা নাপাতে চব পাহৰি গ'ল মানে লাহে লাহে চব পাহৰি গ'ল তাৰপিছত ছেশ্যনটো দিয়াৰ পিছত এনেকৈ উঠিছে উঠি পেলাই কৈছে হাঁহিছে অলপমান এনেকৈ চাইছে নহয় চবকে চাইছে কৈছে মই চবকে চিনি পাইছোঁ বাপৰে আচৰিত মানে কিমান পাৱাৰফুল হ'ব পাৰে কৈছে মই চবকে চিনি পাইছোঁ মোৰ মানে মোৰ নিজৰে বুকখন মানে ধামকৈ গৈছে হা যেতিয়া মই মানে কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ ভবাই নাই মই ভাবিছোঁ ছেশ্যনটো দিছোঁ আৰু দিব লাগিব চাগে তেওঁৰ মেমৰিটো ঘূৰি আহিব বা কিবা তো এটা ছেশ্যনত যে মই চবকে চিনি পাইছোঁ বোলো অ'কে ঠিক আছে কিবা এটা মইতো মানুহৰ আগতো এনেই ক'ব নোৱাৰো মই নিজে মনতে ভাবিছোঁ আৰু এইবিলাক তাৰপিছত চবেই সুধি আছে মই কোন কোৱাচোন এনেকৈ কৈছে নহয় তাই মানে ধুনীয়া একদম নৰ্মেল হৈ গ'ল জানা হাত চাত এনেকৈ লুজ কৰি দিছে আৰামছে আছে কৈছে তুমি আমুক এনেকৈ চাইছে চবকে চিনি পোৱা চবকে পাইছে তাৰপিছত মোৰ জাজনী আহি সুধিছে মই কোন কোৱাচোন কৈছে কিয় ইব্ৰাহিমৰ ঘৈণীয়েক কেনেকৈ কৈছে হাজবেণ্ড কোন এইটোও মনত আছে মই বোলো ঠিক আছে সেই তেনেকুৱা আৰু মেজিক গম পাইছা মানে কথা মই এতিয়া তুমি যদি মোক সোধে যে এক্সেছ বাৰ্ছ কি হয় সেইটো মানে ময়ো নাজানো কি হয় যে এনেকৈ জাষ্ট টাচ কৰি দিলে কি হৈ যায় তাৰমানে ইমান পাৱাৰফুল মানে এটা স্পিৰিচুৱেল টাইপৰ স্পিৰিচুৱেল নহয় এইটো কি জানা আমাৰ মানে কি ক'ম
এনাৰ্জি ৱৰ্ক হয় এইটো যেতিয়া টাচ কৰিম নহয় যেতিয়া টাচ কৰা যায় মূৰটোত যেতিয়া টাচ কৰে তেতিয়া এটা ৱেভ এটা ফিল হয় এনাৰ্জি এটা ফিল হয় যে মানুহজনৰ গাৰ পৰা মোৰ বডিলৈ এটা এনাৰ্জি ফিল হয় এইটো কি বেমাৰৰ ক্ষেত্ৰত বেছি মানে কামত আহে এইটো বেমাৰ আজাৰটো বহুত ভাল হৈছে মানুহৰ কেঞ্চাৰ ভাল হৈছে মানুহৰ মানে সেশন লৈ থাকোতে কাৰবাৰ যদি গোল্ড ব্লাডাৰ ষ্টোন আছে কিবা কিবি আছে সেশনটো লৈছে মাজতে মানে এগৰাকী মানুহ একদম মানে পেটটো বহুত বিষাইছে কৈছে ৰ'বা তেহছিন মই বাথৰুমৰ পৰা হোৱা ক'লা বোলো হ'ব বাইদেউ যাওক আহি পেলাই তাৰপিছত সেশনটো কমপ্লিট কৰিছে তাৰপিছত কেইদিনমান পিছত মোক ফোন কৰি কৈছে জানানে মোৰ এনেকৈ পাথৰ আছিলে তাৰপিছত মই অপাৰেশ্যনৰ কথা ক'লে ডক্টৰে মই আকৌ যে টেষ্ট কৰিছোঁ নাই বস্তুৱে নাই আচৰিত ন ভাল বেনিফিট এইটো আচৰিত কেনেকৈ হৈ যায় আৰু বাকী তোমাৰ কাৰোবাৰ ৰাতি টোপনি নাহে বিভিন্ন ধৰণৰ চিন্তা ষ্ট্ৰেছ এইবিলাকৰ কথাটো ক'বই নালাগে গুচিয়ে যায় টোপনি আহে তাৰমানে বহুত দিনৰ মূৰত জানানে ভালকৈ শুইছোঁ এনেকৈ কয় মানে এইবাৰ আপোনাক টিচাৰ্ছ ডে উইচ কৰা সেইকেইজন মানুহে আছিলে যি আপোনাৰ পৰা মানে এইটো কৰি কিনে লাভ পাইছে সেইটো গুগলত আপোনালোকে চাৰ্চ কৰিব পাৰে এক্সেছ কনচিয়াছনেছ এইটো বস্তু আমেৰিকাৰ পৰা আহিছে ইয়াৰ নহয় আমেৰিকাৰ গেৰী ডগলাছ হয় মানুহজনৰ নাম তেওঁ মানে ইউনিভাৰ্ছৰ পৰা চেনেলিং কৰি বস্তুটো পাইছিলে আৰু এতিয়া মানুহৰ মাজত দি দিছে গতিকে গুগলত যদি কাৰোবাৰ চাবলৈ মন এক্সেছ কনচিয়াছনেছ টাইপ কৰিব গোটেই ৱেবছাইটটো আহি যাব তেওঁলোকৰ কি আছে কি আপোনালোকে তাৰ পৰা শিকিব পাৰে গোটেই ক'ত হয় ডেট চেট চব আছে